নমস্কাৰ মৰমৰ বন্ধু আৰু বান্ধৱীসকল, মই আজি আপোনালোকৰ আগত মোৰ ইউটিউব চেনেল লেটেষ্ট গভৰ্ণমেণ্ট জবৰ প্ৰথমটো ভিডিঅ' লৈ আহিছোঁ। মোৰ চেনেলটোৰ নামটো দেখিয়ে গম পাইছে, ইয়াত সকলো ধৰণৰ চৰকাৰী চাকৰিৰ ইনফৰমেশ্যন পাব। ভিডিঅ'টো চাই কেনেকুৱা পালে মোক কমেণ্ট কৰিব আৰু ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি মোক আৰু ভিডিঅ' বনাবলৈ উৎসাহিত কৰিব। এতিয়া মই ক'ব খুজিছোঁ নতুন কি ভেকেঞ্চি ওলাইছে। ছ'চিয়েল ৱেলফেয়াৰত জুনিয়ৰ এছিষ্টেণ্টৰ 8টা ভেকেঞ্চি ওলাইছে। কোৱালিফিকেশ্যন লাগিব গ্ৰেজুৱেশ্যন আৰু 1 year কম্পিউটাৰ ডিপ্ল'মা চাৰ্টিফিকেট। আপোনাৰ বয়স হৈছে মিনিমাম 18ৰ পৰা মেক্সিমাম 38 বছৰ। SC, ST, OBC আৰু PWDৰ বাবে ৰিলেক্সেশ্যন থাকিব। অনলাইন এপ্লাই কৰিব লাগিব। লাষ্ট ডেট 15 অক্টোবৰ 2019। এপ্লাই কৰোঁতে কোনো ফিজ নালাগে। আপোনাৰ এক্সামটো হ'ব 2টা ফেজত। ফাৰ্ষ্ট ফেজত আপোনাৰ OMR ৰিটেন হ'ব আৰু ফাৰ্ষ্ট ফেজৰ এক্সাম চিলেবাছটো হ'ল জেনেৰেল ইংলিছ, জেনেৰেল নলেজ আৰু কাৰেণ্ট এফেয়াৰ্ছৰ আপোনাৰ 50 মাৰ্ক, জেনেৰেল মেথামেটিক্স আৰু লজিকেল ৰিজনিঙত 15 মাৰ্ক, কম্পিউটাৰ থিয়ৰীত 5 মাৰ্ক, টোটেল আপোনাৰ 70 মাৰ্ক। আৰু ফাৰ্ষ্ট ফেজটো পাছ কৰিলে আপোনালোকৰ ছেকেণ্ড ফেজৰ বাবে মাতা হ'ব আৰু ছেকেণ্ড ফেজত আপোনালোকৰ কম্পিউটাৰ প্ৰেক্টিকেল হ'ব 30 মাৰ্কৰ। আপোনালোকৰ ডকুমেণ্টছ কি লাগিব মই এতিয়া কৈ দিছোঁ। পাছপৰ্ট ফটো লাগিব 1 কপি। এজ প্ৰুফৰ বাবে আপোনাৰ বাৰ্থ চাৰ্টিফিকেট বা মেট্ৰিকৰ এডমিট হ'লে হ'ব। আপোনাৰ স্কেন ছিগনেচাৰ হ'ব লাগিব। এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড লাগিব। কাষ্ট চাৰ্টিফিকেট লাগিব আৰু মেট্ৰিকৰ মাৰ্কশ্বিট আৰু এডমিট, ডিগ্ৰীৰ মাৰ্কশ্বিট আৰু এডমিট আৰু হাই ছেকেণ্ডেৰী মাৰ্কশ্বিট আৰু এডমিট লাগিব। আৰু আপোনালোকৰ চাকৰিটোৰ চেলাৰী হ'ল 14,000ৰ পৰা 60,500লৈকে। আপোনাৰ গ্ৰেড পে থাকিব 6,200। আপোনালোকৰ চাকৰিটো এপ্লাই কৰাৰ বাবে লিংকটো আমি আমাৰ ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ, তাৰ পৰা চাই ল'ব। হয়, ধন্যবাদ।